আঞ্চলিক সমিতি পোৱালি পথাৰ প্ৰাথমিক গোটৰ স্থানীয় ৰাইজৰ সহযোগত আয়োজিত আগন্তুক প্ৰথম বাৰ্ষিক কৰম সন্মিলনত আজি আমি লাই সূতা স্থাপন কৰিব লৈছোঁ। ইয়াত উপস্থিত আমাৰ আমন্ত্ৰিত ব্যক্তিসকল, স্থানীয় পোৱালি পথাৰ প্ৰাথমিক গোটৰ বিষয়ববীয়াসকল, সভাপতি সম্পাদক বিষয়ববীয়াসকল সকলোকেই আগন্তুক কৰম পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি আজিৰ এই যি 26-27 তাৰিখে আমি কৰম আয়োজন কৰিম, তাৰ লাই সূতা পূজা কাৰ্যসূচী আমি হাতত লৈছোঁ। আৰু আমি এই লাই সূতা স্থাপন কৰিবলৈ আমি নিমন্ত্ৰণ জনাইছিলোঁ। আৰু আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত আছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত মনোজ ওৰাং ডাঙৰীয়া। পৰিমুখে আমি এই লাই পূজা স্থাপনৰ কাৰ্যসূচীত আমি নিমন্ত্ৰণ জনাইছিলোঁ অসম চাহ মজদুৰ সংঘ টিংৰাই শাখাৰ সাধাৰণ সম্পাদক সন্মানীয় শ্ৰীযুত বংশীলাল চাহু ডাঙৰীয়া। পৰিমুখী কৰি জিলা সমিতিৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক সন্মানীয় শ্ৰীযুত সুৰজ গোৱালা ডাঙৰীয়া। আৰু এই লাই পুলি স্থাপন কৰাৰ আগতে আমি উদ্যোক্তা সমিতিৰ তৰফৰ পৰা সন্মানীয় শ্ৰীযুত মনোজ ওৰাং ডাঙৰীয়াক এখনি ফুলম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আৰু সম্বৰ্ধনা জনাব আমাৰ উদ্যোগপান সমিতিৰ বিষয়ববীয়া। আমি নিমন্ত্ৰণ জনোৱা আমাৰ অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক টিংৰাই শাখাৰ সন্মানীয় শ্ৰীযুত বংশীলাল চাহু ডাঙৰীয়া, তেখেতক এখনি ফুলম গামোচাৰে সম্বৰ্ধনা জনাব বিষয়ববীয়াসকলক। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সন্মানীয় সহকাৰী সম্পাদক সুৰজ গোৱালা ডাঙৰীয়া, তেখেতক এখনি ফুলম গামোচাৰে সম্বৰ্ধনা জনাব বিষয়ববীয়াসকলক। ইয়াৰ লগে লগে আজিৰ এই আমাৰ মাজত উপস্থিত থকা কঁঠালগুৰি গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য সন্মানীয় মোহন ভেংৰা ডাঙৰীয়া আছে আমাৰ মাজত উপস্থিত, ধন্যবাদ জনাইছোঁ। আৰু আজিৰ এই লাই সূতা স্থাপনৰ কাৰণে আমি নিমন্ত্ৰণ কৰা সন্মানীয় মনোজ ওৰাং ডাঙৰীয়াক আগবাঢ়ি যাবৰ বাবে অনুৰোধ জনাইছোঁ। লগতে আমাৰ চাহুদা আছে, লগতে সুৰজ গোৱালা ডাঙৰীয়া, তেওঁলোকে লগত গৈ সহায় সহযোগিতা আগবঢ়াব বুলি কামনা কৰিম। এইটো এইফালে টানি এনেকৈ হেৰি কৰিলে হ'ব।
आशा जिंदाबाद 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 आशा जिंदाबाद 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 आशा जिंदाबाद 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 আমার কলম সফল হোক সফল হোক সফল হোক আমার কলম সফল হোক সফল হোক সফল হোক আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশা টিংৰাই আঞ্চলিক সমিতিৰ আৰু পোৱালিপথাৰ প্ৰাথমিক সমিতিৰ যৌথ উদ্যোগত অহা ২৬ আৰু ২৭ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া পোৱালিপথাৰ ৰাজহুৱা খেলপথাৰৰ যি আমাৰ কৰম সন্মিলন আছে, আজি সেই কৰম সন্মিলনৰ যি আমাৰ লাই খুঁটা স্থাপন কাৰ্যসূচী আছিল, আজি আমি আশা ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি হৈ মই ইয়াত উপস্থিত হ'লোঁ। আজিৰ যি লাই খুঁটা স্থাপন কাৰ্যসূচীত আমি উপস্থিত থাকি আজিৰ এই যি কাৰ্যসূচী ভাগি আছে আমাৰ ২৬ আৰু ২৭ ছেপ্টেম্বৰ, আমি সমূহ কৰম সন্মিলনৰ সকলো কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে আমি আজি কৰম দেৱতাৰ ওচৰত আমি আশীৰ্বাদ ল'লোঁ। আজি লাই খুঁটা স্থাপন কৰা হ'ল আৰু সমগ্ৰ অসমবাসীৰ লগতে আমাৰ দুলীয়াজান অঞ্চলৰ সকলো আমাৰ আদিবাসী কৰমপ্ৰেমী ৰাইজক আমি অহা ২৬ আৰু ২৭ ছেপ্টেম্বৰত যি অনুষ্ঠিত হ'বলগীয়া প্ৰথম বাৰ্ষিক আঞ্চলিক কৰম সন্মিলন সকলোকে ইয়াত আহি অংশগ্ৰহণ কৰিবলৈ আমাৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ। পোৱালিপথাৰ খেলপথাৰত আগন্তুক ২৬ আৰু ২৭ তাৰিখ আশা পোৱালিপথাৰ প্ৰাথমিক গোট আৰু আশা টিংৰাই আঞ্চলিক সমিতিৰ যৌথ সহযোগত আয়োজন কৰিব লোৱা কৰম সন্মিলনত আজি লাই খুঁটা স্থাপনৰ দিনত মোক মাতি কিনি নিমন্ত্ৰণ জনাই যি সন্মান যাচিলে তাৰ কাৰণে প্ৰথমে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে কৰম দেৱতা আমাক আশীৰ্বাদ কৰক আৰু এই কৰম ভাগিৰ প্ৰত্যেকটা কাৰ্যসূচী সফলভাৱে ৰূপায়ণ হওক আৰু আমাৰ আদিবাসী জনগোষ্ঠীটো সাংস্কৃতিক দিশত বহুত চহকী। আমি প্ৰত্যেকটো আমাৰ জনগোষ্ঠীৰ যিবোৰ সাংস্কৃতিক দিশ আছে, গীত মাত আছে, বাদ্যযন্ত্ৰ আছে, ইয়াৰ জৰিয়তে আমি প্ৰকাশ কৰিবলৈ আৰু পোৱালিপথাৰবাসী ৰাইজৰ লগতে অঞ্চলটোৰ মানুহৰ লগত পৰিচয় কৰাই দিবলৈ যিটো সুযোগ এটা ইয়াত পাইছে, সেই সুযোগটো গ্ৰহণ কৰিব লাগে আৰু এই কাৰ্যসূচী ভাগি খুব ধুনীয়াকৈ ৰূপায়ণ হওক। তাত আমি অসম চাহ মজদুৰ সংঘৰ ফালৰ পৰা যিমান পাৰোঁ আমি সহায় সহযোগ আগবঢ়াম আৰু প্ৰত্যেকটা কাৰ্যসূচী সফল ৰূপায়ণ হওক এই আশা কৰিলোঁ।